এইয়া চাক ৰেড মাৰ্ক মাৰি আছে। এইয়া চাকিছে ভালকে চাক আৰু কিমান মানুহ জমা হৈছে আপোনালোকে ভালকে চাক। মাত্ৰ 5 দিন সময় দিছে। আজি মই আপোনালোকক ভাল মেছেজ এটা দিম। সঁচাকৈ কৈছোঁ আপোনালোকক, আজি মই আপোনালোকক ভাল মেছেজ এটা দিম। আৰু মেছেজটো কি দিম আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰিব, ভিডিঅ'টো সম্পূৰ্ণ ভিডিঅ' চাব আপোনালোকে। আহক মই আপোনালোকক কি ভাল মেছেজ দিম সেইটো মই আপোনালোকক দেখুৱাই আছোঁ। হেল্ল' হোৱাটছআপ গাইজ, মই চেলিম, আপোনালোকে চাই আছে চেলিম আঠিয়া ব্লগ। আপোনালোকে নিশ্চয় জানে যে যমুনামুখ তিনিআলিৰ পৰা সৰুপথাৰলৈকে ৰাস্তাৰ কাম আৰম্ভ হৈছে মানে চলি আছে, কালভাৰ্টৰ কাম চলি আছে। আপোনালোকক মই অলৰেডি 2টা ভিডিঅ' দিছোঁ, সেই ভিডিঅ'বিলাক আপোনালোকে পাইছে। যদি ক'ৰবাত কিবা ভুল হৈছে আপোনালোকে কমেণ্ট কৰিব। আৰু আজিৰ ভিডিঅ'টো হ'ল গৰম ভিডিঅ'। আজিৰ ভিডিঅ'টো হ'ল বহুতে ইণ্টাৰেষ্টিং ভিডিঅ' হয়। যমুনামুখ তিনিআলিৰ পৰা ভালকৈ আপোনালোকে শুনিব দেই। যমুনামুখ তিনিআলিৰ পৰা আমাৰ ৰবি দাসৰ ঘৰৰ ওচৰত এটা কালভাৰ্ট আছে। সেই কালভাৰ্টলৈকে ৰাস্তাৰ মিডিল পইণ্টৰ পৰা, একদম মিডিল পইণ্টৰ পৰা ৰাস্তাৰ এইটো ছাইডত 45 ফুট আৰু ৰাস্তাৰ এইটো ছাইডত 45 ফুট। ভালদৰে আপোনালোকে খেয়াল কৰিব, ৰাস্তাৰ এইটো ছাইডত 45 ফুট আৰু ৰাস্তাৰ সেইটো ছাইডত 45 ফুট আজি মাপ দিয়া হৈছে। ড্ৰেইন হ'ব আৰু এই ড্ৰেইনটো গৈ পেলাই ৰবি দাসৰ ঘৰৰ সন্মুখত এটা কালভাৰ্ট আছে। সেই কালভাৰ্টটোৰ লগত সেই ড্ৰেইনটো সংযুক্ত হ'ব। আৰু এইটো ছাইডৰ ড্ৰেইনো সেই একেই, একদম চিধা গৈ পেলাই ৰবি দাসৰ ঘৰৰ সন্মুখত যোনটো কালভাৰ্ট আছে সেই কালভাৰ্টৰ লগত লাগিব। এতিয়া কথা হ'ল, আমি ইয়াত বহুত মানুহ আছিলোঁ আৰু কণ্ট্ৰেক্টৰ আহিছিলে। ৰাস্তাৰ যিবিলাক মানুহে কণ্টেক্ট লৈছে সেই কণ্ট্ৰেক্টৰসকল আহিছে, আমাৰ ৰাইজ আছিলে। আমি খুবেই আনন্দিত হৈছোঁ যে ইমান বহল ৰাস্তা হ'ব, ইমান ডাঙৰ ড্ৰেইন হ'ব, খুবেই ভাল লাগিছে। কিন্তু তাৰ ভিতৰত কিছুমানৰ দোকান যাব, কিছুমানৰ ঘৰ যাব, কিছুমানৰ ৱাল যাব। এতিয়ালৈকে যিসকলে মোৰ ভিডিঅ'টো চাই আছে, প্লিজ আপোনালোকে শ্বেয়াৰ কৰিব আৰু পেজটো ফ'ল' কৰিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। তিনিআলিত কিছুমান দোকান যাব, এইটো ছাইডতো দোকান যাব, এইটো ছাইডতো দোকান যাব। সেই দোকানসকলৰ মালিকক মই অনুৰোধ কৰিছোঁ, আপোনালোকে নিজে ভাঙিবলৈ চেষ্টা কৰিব, ৰৈ নাথাকিব। ৰৈ থাকিলে JCB যেতিয়া আহিব তেতিয়া আপোনালোকৰ বস্তু বাহিনী আপোনালোকে বহুতে বেয়া ধৰণে ভাঙিব আৰু অলপ বেছিকৈ ভাঙিব। সেইকাৰণে আপোনালোকে যদি নিজে মিস্ত্ৰী লৈ পেলাই ভাঙে, আপোনালোকৰ বস্তুখিনি, যিবিলাক বস্তু ভাঙিব সেই ভাঙা বস্তুখিনি আপোনালোকে ভালদৰে ভাঙিব পাৰিব আৰু ঘৰত লৈ যাব পাৰিব। আৰু JCBয়ে ভাঙিলেতো বৰবাদ কৰি দিব, JCBয়ে ভাঙিলে বৰবাদ কৰি দিব। সেয়ে আপোনালোকক মই অনুৰোধ কৰিছোঁ, ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে নিজে ভাঙিবলৈ চেষ্টা কৰিব। মাত্ৰ 5 দিন সময় দিছে। এইখিনিৰ ভিতৰত আপোনালোকে নিজে ভাঙিবলৈ চেষ্টা কৰিব। এয়া হ'ল আমিৰুদ্দিন মুক্তাব বিদ্যালয়। এখন হ'ল স্কুল, বহুত পুৰণা স্কুল হয়, যমুনামুখ মেইন ওপাৰ তিনিআলিত। আৰু ৰাস্তা যে বনাব যে, ৰাস্তাৰ এটা মাপ লৈছে ড্ৰেইনৰ, আপোনাৰ 45 মিটাৰ, 45 ফুট। একদম মিডিলৰ পৰা এফালে 45 ফুট, সেইফালে 45 ফুট। কিন্তু ইয়াত আহি দেখিছে যে তলা মাৰা, সেইটো কাৰণে ইয়াতে 18 ফুট 3 ইঞ্চি, তাৰমানে আৰু সেইফালে যাব, তাৰমানে 18 ফুট 3 ইঞ্চি। কিমানখিনিলৈকে যাব আপোনালোকে চিন্তা কৰক। সেই ছাগলীটোলৈকে যায় নেকি ক'ব নোৱাৰোঁ। আৰু এইটো হ'ল মনোৰমা ষ্ট'ৰ হয়, এইটো ৰবি দাসৰ দোকান হয়। এয়া চাওক, ইয়াত পাইছে আপোনাৰ মিডিলৰ পৰা 45 ফুট, একদম সেই যে ৰাস্তা যে
ৰাস্তাৰ মিডিলৰ পৰা 45 ফুট সিফালে 45 ফুট ইফালে আৰু 45 ফুট ইফালে এইখিনি হ'ল এয়া বিল্ডিঙৰ পূৰা প্ৰায় চিৰিলৈকে এইখিনিলৈকে যাব জোখ মাখটো লৈ আছে একদম মিডিলৰ পৰা এয়া চাক ৰেড মাৰ্ক মাৰা আছে এয়া চাক কিমান দূৰত গৈছে দেখিছে আপোনালোকে কিমান দূৰত গৈছে এয়া চাক এইটো হ'ল চাহপট্টিৰ এটা ছাইড এইটো হ'ল চাহপট্টিৰ এটা ছাইড আৰু ইয়াত কিমান মানুহ আছে আপোনালোকে নিজে চিন্তা কৰক কণ্ট্ৰেক্টৰ আছে ৰাইজ আছে সকলো মানুহ আছে ইয়াত আৰু এইটো হ'ল আমাৰ কাউণ্টাৰ যে ইয়াৰ পৰা গাড়ী যায় সেই কাউণ্টাৰৰ এইটো ছাইড ইয়াতে আপোনাৰ এয়া ৰেড মাৰ্ক মাৰা আছে দেখিছে ৰেড মাৰ্ক মাৰা আছে এয়া আৰু এটা মাৰি আছে আপোনালোকে চাওক কিমান দূৰত এয়া এইটো হ'ল আৰু এজনৰ ঘৰ হয় কাৰ ঘৰ কি নাম মই নাম মেনশ্যন নকৰোঁ আপোনালোকে চাওক পূৰা ঘৰৰ মানে দোকান বাদ দি পেলাই ঘৰৰ মানে ভিতৰত সোমাই পেলাই ঘৰৰ যোনটো গ্ৰিল আছে গ্ৰিললৈকে পাইছে এয়া চাওক পূৰা ঘৰ এইটো হে এইটো কিন্তু পূৰা ঘৰ হয় কিমান মানুহ চাওক আৰু এয়া চাওক এইটো ছাইডত দোকান হয় এইটো এই কালভাৰ্টৰ লগত যে আমাৰ তিনিআলিৰ পৰা যোনটো প্ৰথম কালভাৰ্ট এই কালভাৰ্টৰ লগত যে দোকান বনাই আছে নতুনকৈ এই দোকানত এয়া চাওক আপোনালোকে চাওক দাগ মাৰি আছে ইয়াত প্ৰায় দাগ মাৰা শেষ হৈ গ'ল এতিয়া বেলেগ আৰু এটা ছাইডত যাব হা এয়া চাওক এয়া আকৌ মিডিলত একদম মিডিল পইণ্টত দাগ মাৰিছে এয়া চাওক ৰেড ক্ৰছ মাৰিছে আৰু এইটো হ'ল আমাৰ এই যে মুন্নাহঁত বা কিবলিয়া আমাৰ মুন্না কাকা হয় সিহঁতৰ ঘৰ এয়া চাওক পূৰা দোকান পূৰা পাইছে আৰু এইটো ছাইড হ'ল পুতুল মামাহঁতৰ দোকান এয়া চাওক পুতুল মামাহঁতৰ চিৰিলৈকে পাইছে ভাগ্য ভাল দোকান পোৱা নাই চিৰিলৈকে পাইছে এয়া চাওক দেখিছে আৰু এইটো হ'ল তেলবিচি এয়া চাওক তেলবিচিৰ যিমান ড্ৰেইন আছে কমপ্লিট ড্ৰেইন গ'ল আৰু এয়া দেখুৱাই আছে মানুহজনে এইখিনিলৈকে পাইছে পূৰা এইখিনিলৈকে পাইছে এয়া চাওক আৰু এইটো ছাইডত গৈ আছে আমাৰ এই আকৌ চাওক ৰেড ক্ৰছ মাৰিছে ৰাস্তাৰ মিডিলত ৰেড ক্ৰছ মাৰি পেলাই আপোনাৰ আমাৰ এই যে এনামুল হক সিহঁতৰ ঘৰ ভিতৰত গৈ পেলাই মাপ লৈছে সীমা পৰিছে ক'ত দেখিছে এয়া দৰ্জা আগফালে কিন্তু ঘৰ আছে এয়া দৰ্জালৈকে পৰিছে ইয়াত ৰেড ক্ৰছ মাৰিব আপোনালোকে চাব ইয়াত ৰেড ক্ৰছ মাৰিব এয়া ৰেড ক্ৰছ মাৰি আছে অলৰেডি ৰেড ক্ৰছ মাৰিছে দেখিছে তাৰপিছত আকৌ ইয়াৰ পৰা উঠি পেলাই আমাৰ চিধা আমাৰ ফয় জাঠীয়া এইটো হ'ল ফয় জাঠীয়াৰ দোকান হয় আমাৰ চাচা হয় তেখেতৰ দোকান হয় এয়া তেখেতৰ দোকানৰ বাৰাণ্ডালৈকে পাইছে দোকান পোৱা নাই বাৰাণ্ডালৈকে পাইছে তাৰপিছত যাব শফিক যে ডাঙৰ ঘৰটো ইমান ধুনীয়া ঘৰ বনাইছে এই শফিকৰ বিল্ডিঙৰ এইটো ছাইডত যাব মাপটো কিন্তু ভাগ্য ভাল ঘৰটো পোৱা নাই ৱালৰ আধাখিনি পাইছে আপোনালোকে নিশ্চয় চাব কিমানলৈকে পাইছে মই আপোনালোকক দেখুৱাই আছোঁ ইয়াত ৰেড ক্ৰছ মাৰিব এইয়া চাওক বিল্ডিংটো চাওক দেখিছে কিমান ধুনীয়া এখন বিল্ডিং হয় কিন্তু ৰেড ক্ৰছ মাৰিব ক'ত আপোনালোকে চাব এই যে নাৰিকল গছটো দেখিছে এই নাৰিকল গছটোৰ এইটো ছাইডত এয়া চাওক এই ৰেড ক্ৰছ মাৰিছে অলৰেডি ইয়াত ৰেড ক্ৰছ মাৰা হৈ গ'ল আকৌ মাৰি আছে ৰাস্তাৰ মিডিলত তাৰপিছত ইয়াৰ পৰা যাব আমাৰ ৰাজুহঁতৰ ঘৰত বা আমাৰ চাচাহঁতৰ ঘৰত আৰু আমাৰ এইটো হ'ল খুৰাহঁতৰ ঘৰ এয়া চাওক কোনখিনিলৈকে পাইছে একেবাৰে খিৰিকীলৈকে পাইছে ঘৰৰ যে খিৰিকী হয় এই খিৰিকীলৈকে পাইছে এয়া চাওক দেখিছে পূৰা খিৰিকীলৈকে পাইছে এইটো হ'ল আমজাদ দেৱানৰ ঘৰ হয় এয়া চাওক এইটো আৰু এইটো হ'ল মাষ্টৰনী শামছুন নেহাৰ ভাগ্য ভাল তেওঁৰ ঘৰটো পোৱা নাই তেওঁৰ ঘৰ পোৱা নাই এইটো হ'ল আমাৰ মছজিদ এয়া মিডিলৰ পৰা ৰেড ক্ৰছ মাৰিব মাৰি পেলাই ঠিক চিধা ৰছীডাল টানিব এতিয়া আগত কোনটো ফালে টানে আমাৰ ফালে টানে নে কোনটো ফালে এয়া চাওক মোৰ ফালেহে টানিছে পূৰা দোকান পাইছে এয়া চাওক আমাৰ কমপ্লিট 3টা দোকান আছে ইয়াত আমাৰ হয় নিজৰ মোৰ হয় 3টা দোকান পাইছে মোৰ এতিয়া হ'ল মছজিদৰ এয়া চাওক মেইন গ্ৰিলৰ গেট আছে গেট এৰি পেলাই ইয়াত অকণমানৰ কাৰণে মছজিদ বাচিলে এয়া হ'ল কণ্ট্ৰেক্টৰ ছাব কণ্ট্ৰেক্টৰ আৰু
তেখেতৰ লগত বহুত মানুহ আছে ইয়াত, তেখেতসকলে মাপ যোগ কৰি আছে। এইটো হ'ল ছাইদুল আঠিয়াৰ ঘৰ, এয়া প্ৰায় আধা গুচি গ'ল, এয়া চাওক। এইটো হ'ল আবু বক্কৰ আঠিয়াত, তেখেতৰ দোকান হয়, পুৰা দোকান গুচি গ'ল, এয়া চাওক, ৰেড ক্ৰছ মাৰিছে, পুৰা দোকান গুচি গ'ল। এয়া সিহঁতৰ ঘৰ হয়, এইটো ঘৰ দেখিছে। আজি যে ৰাস্তাৰ মাপ লৈছে, তেখেতসকলৰ লগত আলোচনা কৰিছোঁ আমি। তেখেতসকলে কৈছে যে আজি হ'ল সোমবাৰ, সোম, মংগল, বুধ, বৃহস্পতি, শুক্ৰ, শনি, মাত্ৰ 5 দিন সময় দিছে। মাত্ৰ 5 দিন সময় দিছে। এই 5 দিনৰ ভিতৰত যিসকলৰ দোকান পৰিছে, যিসকলৰ ৱাল পৰিছে, যিসকলৰ ঘৰ পৰিছে, যিসকলৰ আপোনাৰ বাউণ্ডাৰী ৱাল পৰিছে, তেখেতসকলক অনুৰোধ কৰিছোঁ আপোনালোকে 5 দিনৰ ভিতৰত আপোনালোকে এই যোনটো মাপ দিছে ৰাস্তাৰ, আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, অনুৰোধ কৰিছোঁ, আপোনালোকে যাতে আজিৰে পৰা আপোনালোকে এই দোকানেই হওক, ৱালেই হওক, আপোনাৰ ঘৰে হওক, আপোনালোকে ভাঙি আপোনালোকে ক্লিয়াৰ কৰিব। আৰু নহ'লে যদি আপোনালোকে নিজে নাভাঙে, তেনেহ'লে কেইদিনমান পিছত পুলিচ লৈ আহিব আৰু জেচিপি লৈ আহিব। জেচিপিটো থাকিব এনেকৈ থাকিব জেচিপি, আৰু এনেকৈ ভাঙিব, এনেকৈ ভাঙিব। যদি দাগ আপোনাৰ 45 ফুটত দাগ দিছে, তেখেতসকলে ভাঙিব 50 ফুট, কাৰণ জেচিপিয়ে ভাঙিব, সমানকৈ ভাঙিব নোৱাৰিব কেতিয়াও জেচিপিয়ে। সেইকাৰণে আপোনালোকক কৈছোঁ, আপোনালোকে নিজে যদি ভাঙি দিয়ে, তেনেহ'লে আপোনালোকৰ সকলো বস্তু বাচিব পাৰে। মই সেইটো কাৰণে আপোনালোকক কৈছোঁ, আপোনালোকৰ বস্তু বচাবলৈ হ'লে আপোনালোকে নিজে ভাঙিবলৈ চেষ্টা কৰিব। মই চেলিম বিদায় লৈছোঁ আপোনালোকৰ পৰা। আপোনালোকে ভালে থাকিব, সুস্থ থাকিব, শান্তি থাকিব, আৰু সদায় দোৱা কৰোঁ যাতে আপোনালোকে ভালে থাকে, আৰু আপোনালোকৰ আশীৰ্বাদ আৰু দোৱাত যাতে আল্লাহ বা ভগৱানে মোক ভালে ৰাখে। আসসালামু আলাইকুম, নমস্কাৰ।